চাওক গাইছ আমাৰ ফুল গছটো কেনেকৈ ভাঙি পৰি গ'ল। হাই গাইছ, মই যিনি আপোনালোকক আৰু এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু মই আজি ইমান ভাল নহয়, ৰাতিপুৱাৰ পৰাই খুব মাথা বিষাইছে, মোৰ বহুত মাথা বিষ। তথাপিও আহি গ'লোঁ আপোনালোকৰ লগত কথা পাতিবলৈ, নহ'লে মোৰ দিনটো ভাল নালাগে। তেন্তে আজি কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই থাকিম, তাকেই আপোনালোকে চাই থাকক। আৰু ইয়াতে এইখিনিতে আৰু এটা কথা, আপোনালোকে চবেই মোক সুধি আছিলে তোমাৰ ঘৰ ক'ত, তোমাৰ ঘৰ ক'ত। মোৰ ঘৰ ধগাঁও, মই ধগাঁৱৰ হয়। তেন্তে বলক আজিৰ দিনটো কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই থাকিম। এইটো চাওক, আমাৰ আদনানে এতিয়া পিঠা বনাই আছে। আদনান, পিঠা কোনে খাব? আৰু আৰু কোনো নহয়? মোক নিদিয়া? তোমাৰ আম্মুক নিদিয়া? হা, অকল তুমি খাবা? এইপিনে চোৱাচোন। বনাই দিয়া বনাই দিয়া বনাই দিয়া বাবা, বনাই থাকা। তো ভাজিব কোনে পিঠা? মোৰ আম্মু ভাজিব। আৰু মই কেইটা খাম? মই নাখাম। হ'ব। এয়া চাওক, এতিয়া পাৰি আছে আম, গছৰ পৰা আম পাৰি আছে। এতিয়া মই আহি অলপ দেখাই দিলোঁ আপোনালোকক। ইমান ওখ মানে পাৰিব নোৱাৰি। এইখিনিতে লৈ আনিলে বজাৰ আনিলে। মই বোলো কি আনিছে অলপ দেখাওঁ আপোনালোকক। যি লাগে মানে চেনি, মিঠাতেল, দালি আৰু বহুত কিবা কিবি মানে। বজাৰ আবেলি টাইম অলপ আহিলোঁ ওলাই ঘৰৰ পৰা, আৰু ঘৰতনো কিমান টাইম থাকিম, ৰাতিপুৱাৰ পৰা হৈয়ে আছোঁ, মোৰ মাথা ইমান বিষাই আছে। এতিয়া অলপ ওলাই আহিলোঁ আবেলি টাইম। এয়া চাওক, আমাৰ পিছফালে সেই মই যে আপোনালোকক দেখাইছিলোঁ আগদিনাৰ ভিডিঅ'টোত যে দেখাইছিলোঁ, হেৰি আমাৰ পুখুৰী মাছ মাৰিছিলে, এয়াই হ'ল আমাৰ পুখুৰী। আপোনালোকক কালি দেখাইছোঁ, আপোনালোকে আগৰ ভিডিঅ'ত গম পাইছেই চাগে। বলক এতিয়া ঘৰলৈ যাওঁ। এতিয়া হৈ গ'ল ৰাতি, আৰু ৰাতিৰ কাৰণে বনাব আম টেঙাৰ সৈতে মাছৰ জোল। এয়া চাওক, মাছ কাটি থৈছে আৰু আম টেঙাও কাটি থৈছে, আম কাটি থৈছে। আমৰ লগত আজি মাছ বনাব। এয়া কাটি থৈছে। খাই কম বাৰু কেনেকুৱা হৈছে আপোনালোকক। এয়া বনাই আছে আম টেঙাৰ লগত মাছৰ জোল। এয়া চাওক, মই বাৰু অলপ দেখালোঁ আপোনালোকক, গোটেইখিনি দেখাব নোৱাৰিলোঁ, বেলেগ এদিন দেখাম। এয়া বনাই আছে। আপোনালোকে এনেদৰে খাই পাইছেনে? কোনে কোনে খাইছে বাৰু কমেণ্ট কৰি জনাব। এয়া ফাইনেলি হৈ গ'ল আম টেঙাৰ জোল। এয়া আমাৰ ৰাতিৰ খোৱা ৰেডি। তো ৰাতিৰ কাৰণে আজি বনাইছে আম টেঙাৰ সৈতে মাছ, আৰু দালি, আৰু চিকেন। এইখিনিতে আজি মই মোৰ ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।